মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে গুড মৰ্নিং মই মুৰ্শেনা আকতে নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ মোৰ ভিডিঅ' অহা বহুত দেৰি হৈছে কাৰণ মই এটা ভাল বস্তুৰ সৈতে আপোনালোকৰ মাজলৈ আহিব বিচাৰোঁ এযোৰ কাপোৰ বা এটা নতুন ডিজাইন কৰিবলৈ যাওঁতে যথেষ্টখিনি প্লেনিং কৰিব লগা হয় প্লেনিংটো কৰোঁতে যথেষ্ট সময় লগা হয় যেতিয়া এটা কাপোৰ প্লেনিং কৰি মেলি লোৱা কমপ্লিট হৈ যায় নহয় তাৰপিছত কৰি উলিয়াওঁতে বেছি সময় প্ৰয়োজন নহয় সেইটো কাৰণে মোৰ ভিডিঅ' আহোঁতে দেৰি হয় একো নাই বাকী কথা বাদ দি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক কিনো কাপোৰ আনিলোঁ কিনো কালাৰ আনিলোঁ সেইটো ফাৰ্ষ্ট চাই লওঁ এইযোৰ কাপোৰযোৰ চাদৰখন অলপ আকাশী নীলা নিচিনা একজেক্ট আকাশী নীলাটোও নহয় এইটো মেখেলাখন ব্লেক লৈছোঁ আৰু ব্লাউজটো ব্লেক এতিয়া কথা আহিল কাপোৰযোৰ কোনখিনিৰ পৰা আৰম্ভ কৰিম মেখেলাখনটো এক কালাৰ থাকিব সেইটো কাৰণে মেখেলাখনৰ কাম পাছত কৰিম প্ৰথম চাদৰখনৰ কাম কৰিম চাদৰখনৰ কাম কোনখিনিৰ পৰা প্ৰথম আৰম্ভ কৰিম চাদৰখনত প্ৰথম মই পটিটো লগাই ল'ম এতিয়া চাই লওঁ হা পটিটো কেনেকৈ লগালোঁ চাদৰখনত এতিয়া পটিটো লগাই ল'ম মই এই মেখেলাখনৰ যোনটো কালাৰ আৰু যোনটো কাপোৰ সেইটোকে কাটি লৈছোঁ 3 ইঞ্চত কাটিছোঁ মই কাটাটো দেখুওৱা নাইকিয়া এনেকৈ চিলাই ল'ম এতিয়া দুইটা চাইড অকণমান মুটুকাই পেলাই ইটো চাইডেও ঠিক একেধৰণেই লগাইছোঁ মাজৰখিনিত নাই লগোৱা চিলাই লোৱা হৈ গ'ল চাদৰখনত পটিটো লগাই লোৱা হৈ গ'ল এতিয়া সেকেন্ড কি কৰিমনো সেকেন্ড কৰিম চাদৰখনত দহিটো লগোৱা দহিটো বটি লোৱাৰ পাছত আইডিয়া পোৱা যায় যে কেনেকৈ কৰিলে ভাল লাগিব কেতিয়াবা প্লেনিং কৰি লোৱাৰ পাছতো কিছুমান ডিজাইন চেঞ্জ কৰি দিয়া হয় সেইটো কাৰণে দহিটো ফাৰ্ষ্ট কৰি ল'লে আইডিয়া পোৱা যায় কাৰণ চাদৰখন নহ'লে উকা উকা লাগে ন এখন কাপোৰ হৈ থাকে যেতিয়া দহিটো কৰি দিয়া যায় তেতিয়া এখন চাদৰ যেন ধৰিব পৰা হয় আৰু যেতিয়া ডিজাইনিংটো চেঞ্জ কৰিব লগা থাকিলে অকণমান চেঞ্জ কৰা হয় যদি নালাগে সেইকাৰণে ফাৰ্ষ্ট দহিটো কৰি ল'ম আহক কেনেকৈ দহিটো কৰিলে চাই লওঁ এতিয়া দহিটো বটি ল'ম এনেকৈ সূতাডাল মই 5 ডলীয়াকৈ লৈছোঁ লৈ পেলাই এনেকৈ দি গাঁঠি এটা দি ল'ম বেজিটো দি টানি দিম একেখিনি জেগাতে আৰু এটা দিছোঁ সিপিনেটো কৰা হৈ গ'ল এইখিনি জেগাত দুটা দিম কিয় দুটা দিছোঁ গম পাম বৰ অকণ সময় পাইছে একেখিনি জেগাতে আকৌ এটা এনেকৈ ধৰণে দিম এতিয়া এই দুটাল লগ খুৱাই পেলাই গাঁঠিটো দি দিম জালি দহি যেনেকৈ কৰে তেনেধৰণে কৰিছোঁ খালি মই ইয়াত সূতাৰে জালিটো বনাই লৈছোঁ এনে চাদৰখনত থকা সূতাৰটোৱে জালি বনাই মই ইয়াত চাদৰখনত থকা সূতাটোৱে জালি বনোৱা নাই কাৰণ চাদৰখনত কালাৰটো দিলে কালাৰটো বেলেগ ওলাব যে মই ইয়াত ব্লেক কৰিম কাৰণে মই গুলি দি পেলাই ব্লেক সূতাটো দি পেলাই এনেকৈ ধৰণে কৰিছোঁ এতিয়া যিখিনি সূতা ল'ম সেইখিনি জেগা দি সুমুৱাই পেলাই যিমানটো দীঘললৈকে ল'ম লৈ পেলাই বেলেগ এডাল সূতা দি গাঁঠি মাৰি দিম হৈ গ'ল এতিয়া মই 3 আঙুল দীঘলকৈ লৈছোঁ তাৰপিছত কাটি দিছোঁ হৈ গ'ল কমপ্লিট এই যে থাৰ্ড কামটো সবত থেকে বেছি টান কাম এটা ডিজাইন অতবোৰ ডিজাইনৰ মাজত এটা ডিজাইন বাছি উলিওৱা যিটোত আমি এমব্ৰইডাৰী কৰিম সেই ডিজাইনটো বাছি উলিয়াওঁতে যথেষ্ট সময় প্ৰয়োজন হৈ যায় কাৰণ এনেকুৱাটো চাব লাগিব যিটোত বহুত বেছি সময়ো নালাগে আৰু যিটো দেখিও ভাল লাগে সেই দুইটা চাই মেলি মই এটা ডিজাইন বাছি উলিয়াইছোঁ সেই ডিজাইনটো চাই লওঁ আহক আৰু চাদৰখনত আঁকিও লওঁ ফাৰ্ষ্ট মই চাদৰখনত পটিটোতে ফুলটো কৰিম মাছখিনি তেতিয়া একো নকৰোঁ মাছখিনি তাৰ পাছত কৰিম এতিয়া ফাৰ্ষ্ট চাদৰখনত পটিটোত ফুলটো আঁকি লওঁ আৰু ফুলপাহ চাই লওঁ আহক এই পা ফুলপাহ
এতিয়া এই ফুলপাহ মই ইয়াত আঁকি ল'ম ফুল নহয় আচলতে এইটো হোৱাইট কাৰ্বন পাৰি লৈছোঁ ব্লেক যেতিয়া এনেকৈ স্কেলপাত দি লৈছোঁ যাতে কাৰ্বনটো লৰচৰ কৰি থাকিব নোৱাৰে এতিয়া প্ৰতিটোৰ মাজত পেলাই লৈ আঁকি ল'ম পেইণ্টটোৱে ঘঁহাই দিলেই হ'ল ধুনীয়াকৈ বহি যায় হোৱাইটকৈ আৰু এইটো ৰেড কাৰ্বনো পায় আন কালাৰো পায় মই হোৱাইট লৈছোঁ হোৱাইটটো ব্লেকত ধুনীয়াকৈ জিলিকি উঠে কাৰণে এতিয়া 3 আঙুল গেপত আৰু ইপাহো আঁকি ল'ম এতিয়া ফুলো আঁকা হৈ গ'ল এতিয়া এম্ব্ৰইডাৰীটো কৰিম এম্ব্ৰইডাৰীটো কৰাৰ আগত কি কালাৰ দি এম্ব্ৰইডাৰী কৰিম পিংক কালাৰ লৈছোঁ আৰু য়েল্লো কালাৰ লৈছোঁ সেই দুটা কৰিম তাৰ মাজত এটা হোৱাইট মণি লগাম এই গিটা গুলিগিটা আৰু এইটো মণি পেকেটটো ইয়াত এনেধৰণে ফ্ৰেমটো লগাই ল'ম ফ্ৰেমটো নটটো অকণমান ঢিলাই ল'ব লাগিব সাইজ অনুযায়ী ঢিলাই টান এতিয়া টাইট কৰি দিম এতিয়া বেজিটো মাজভাগত দি সুমুৱাই পেলাই যেনেধৰণে চেইন চিলাই কৰোঁ নহয় তেনেধৰণেই কৰিম খালি অকণমান দীঘলকৈ দিব লাগিব চেইন চিলাইটো তেনে চুটিকৈ দিয়া হৈ যায় তেনেকৈ এটা পাহ কৰি পেলাই আকৌ ইটো ছাইডলৈ ঠিক একেধৰণে কৰিম তেনেকৈ 4টা কোণত 4টা কৰি ল'ম মোৰ এটা মণি পেকেটে গোটেই কাপোৰযোৰ হৈছে আৰু অলপ বাঢ়িছেও মই দুটা আনিছিলোঁ কিন্তু এটাই সম্পূৰ্ণ ব্যৱহাৰ নহ'ল এতিয়া এইটো কোণাৰ পৰা এনেধৰণে উলিয়াই দিম ফুলপাহ কমপ্লিট হৈ যোৱাৰ পাছত নহয় দেখিবলৈ বহুত ধুনীয়া লাগিছে আপোনালোকে চাগে দেখিছেই থাম্বনেইলত এতিয়া এইটো চাইডেলো এনেধৰণে ঘূৰিম খালি সাৱধান হ'ব লাগিব যাতে সূতাডাল জুট নালাগে লাহে লাহে টানিব লাগে এতিয়া এইখিনি জেগাত এনেকৈ আঁচডাল দিয়া নিচিনাখিনি সেইখিনি জেগাত ছিংগলকৈ দি যাম এইখিনি চেইন চিলাই ধৰণে দিয়া নাই এনেই ছিংগলকৈ দি গৈছোঁ মকৰা চিলাইটো যেনেধৰণে কৰে নহয় এইখিনিত মই সেই একেধৰণৰটোৱে কৰিম খালি এইকেইডালত অলপ বেলেগ ধৰণে কৰিম ফুলপাহ কৰিবলৈ তেনেই ইজি হয় কিন্তু সেই অলপ সাৱধান হ'ব লাগে যাতে জুট নালাগে এনেটো কৰিব ইজিয়ে হয় তাতে এইটো এম্ব্ৰইডাৰী গুলিটো অলপ পিছল হয় জুটটো সোনকালে লাগে কিন্তু এম্ব্ৰইডাৰী গুলিয়ে কৰিলে যিটো ধুনীয়া লাগে সেইটো আন গুলিও নালাগে চিকনাটো থাকে কাৰণে মই এম্ব্ৰইডাৰী গুলি ইয়াত য়েল্লোটো দুটা ব্যৱহাৰ কৰিছোঁ আৰু পিংকটো দুটাই গোটেই কাপোৰযোৰ ধুনীয়াকৈ কমপ্লিট হৈ গৈছে এতিয়া এনেকৈ এটা এৰি তাঁতি বোৱা দি গৈ থাকিম এনেধৰণে গোটেই ফুলপাহ কমপ্লিট কৰিমগৈ এটা লৈ তাঁতি বোৱা নিচিনাকৈ যেতিয়া এনেকৈ কৰা হয় নহয় এডাল ওলাই থাকে এডাল হেৰি হৈ থাকে দেখিবলৈ বহুত ধুনীয়া লাগে ওচৰৰ পৰা কেমেৰাত চাগে ইমান ভালকৈ ফুটি নুঠিব আৰু কেমেৰাত চাদৰখনৰ কালাৰটো অলপ বেলেগ দেখুওৱা হৈছে কিন্তু একজেক্ট এই কালাৰটো নহয় একজেক্ট কালাৰটো চাগে থাম্বনেইলত ধৰিব পাৰিছে ফটোত ধুনীয়াকৈ আহিছে কালাৰটো ভিডিঅ'তহে অলপ কালাৰটো বেলেগ ধৰণে আহিছে এতিয়া এইখিনি জেগাত এবাৰ গাঁঠি এটা দি ল'ম এই যোনখিনি জেগাত চেইন চিলাই নিচিনা কৰি থৈছিলোঁ সেইখিনি জেগাত দুবাৰ গাঁঠি এটা দিম এবাৰ ওপৰত দি উলিয়াই আকৌ দি নট বান্ধি ল'ম আৰু সেই নট দুটা মাজভাগত দিম এতিয়া সেই দুটাৰ চাইডে বেজিটো ঘূৰাই দি ফুল এপাহৰ নিচিনা কৰি পেলাম ভিডিঅ'ত দেখুৱাৰ ধৰণে এতিয়া চাইডতে ওলাই পেলাই এনেধৰণে গৈ পেলাই ফুল এপাহৰ নিচিনা কৰিম আৰু থুপ খাই গ'লে বেজিটো দি মিলাই ল'লেই হ'ল এতিয়া বেজিটো উল্টা চাইডলৈ সেই বেজিটো তললৈ সুমুৱাই দিম সেইখিনি জেগাত নট এটা বান্ধি যাব তেতিয়া সূতাটো লৰচৰ নহয় আৰু এতিয়া ঠিক একেধৰণে এইটোতো কৰিম আগৰ পাহত কৰাৰ নিচিনাকৈ আৰু এনেধৰণে বাকীখিনিও কৰিম
ফুলপাহ কমপ্লিট হোৱাৰ পিছত নহয় দেখিবলৈ বহুত ধুনীয়া লাগিছে বিশেষকৈ য়েল্লো আৰু পিংক কাপোৰযোৰ লগত বেছি ধুনীয়াকৈ জিলিকিছে বিয়াত ৰাতি পিন্ধিবলৈ কৰিবলৈ বহুত ধুনীয়া হ'ব কাপোৰযোৰ এনেও পিন্ধিব ভাল হ'ব কিন্তু লাইটৰ পোহৰত বেছি ধুনীয়া জিলিকিব কাপোৰযোৰ মই সিঙ্গল ফটো ইনষ্টাগ্ৰামত দিম আপোনালোকে চাবচোন তাত লিংক বাৰু ডেছক্ৰিপশ্যনত থাকিব গোটেই কাপোৰযোৰ দেখিব কেনেকুৱা হৈছে আৰু যোনসকলে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰিবচোন হৈ গ'ল এই পাহু আকৌ আগৰ ধৰণে এইটো কৰি ল'ম এইটো লাইনটো এনেকৈ ধৰণে নট দুটা দি ল'ম আৰু সেই নট দুটা কিনাৰে কিনাৰে বেজিটো দি ঘূৰাই পেলাই ফুলপাহ বনাই দিম এই চাৰিটা কোণত এই চাৰিটা দিয়াৰ কাৰণে নহয় ফুলপাহ বেছি ধুনীয়া লাগিছে প্লাছ চিনটো ধৰণে বেছি ধুনীয়াকৈ জিলিকিছে আৰু একেধৰণে যদি তেনেকৈ দিলোঁ হয় তেতিয়া ইয়াৰ মাজত এটা আনকমন হয় দুটা এম্ব্ৰইডাৰী লগ খোৱা নিচিনা হৈছে দেখি বেছি ভাল লাগে আনকমন হয় এনেকুৱা ধৰণৰ ফুলবিলাক যদি এনেধৰণে কৰা যায় কমপ্লিট হৈ গ'লহি আৰু এতিয়া এই কোণাৰকেইটাত যিটো ফুলপাহ এনেকৈ আছে নহয় সেইখিনি জেগাত এটা এটা নট বান্ধি যাম বেজিটোৰ আগত এবাৰ এনেকৈ বেজিটো উঠাই বেজিটোৰ আগত 3-4বাৰমান মেৰিয়াই লৈ পেলাই তললৈ সোমোৱাই দিলে ধুনীয়াকৈ নট এটা বান্ধি যাব এনেকৈ দিয়াৰ কাৰণে বেছি ধুনীয়া লাগিছে ফুলপাহ কমপ্লিট হোৱাৰ পিছত ধৰিব পাৰিব বেজিটো এনেকৈ তাৰ আগত দুবাৰমান মেৰিয়াই পেলাই তললৈ সোমোৱাই দিলে ধুনীয়াকৈ নট বান্ধি যায় খালি সূতাডাল এটা হাতে ধৰি থাকিব লাগিব নহ'লে জোত ধৰি যাবগৈ বাকীখিনিও এনেধৰণে কৰি ল'ম কমপ্লিট হৈ গ'ল এতিয়া মাজ ভাগত এটা বগা মণি দিম মই মণিটো সেই মাছ ভাগতে ব্যৱহাৰ কৰিছোঁ হৈ গ'ল এম্ব্ৰইডাৰীটো কৰা হৈ গ'ল এতিয়া চাদৰখনত মই কেনেধৰণে ফুলটো কৰিলোঁ মই চাদৰখনৰ প্ৰতিটোত ঘনাই ফুলটো দিছোঁ 3 আঙুল গেপত ফুলটো দি গৈ আছোঁ তেনেধৰণে দুইটা চাইডে কৰি লৈছোঁ এতিয়া আহিল মাজভাগখিনি আচলৰ পিনে মই 3টা লাইন দিছোঁ আৰু ইটো চাইডেও 3টা লাইন দিছোঁ মাজভাগখিনিত একো দিয়া নাইকিয়া আৰু মেখেলাখনটো ঠিক একেধৰণে 3টা লাইন দিছোঁ কালাৰ একে খালি মেখেলাখন কোলা এতিয়া মই গোটেই কাপোৰযোৰ দেখাই দিওঁ চাই লওক আহক কাপোৰযোৰ কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন মোৰ মতেতো ভালেই হৈছে আপোনালোকে কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবচোন আপোনালোকে এটা কমেণ্ট নিশ্চয় কৰি যাব কাৰণ মোৰ 25-30 দিনীয়া এটা কষ্ট 5-10 মিনিটৰ ভিডিঅ'ত শেষ হৈ যায় সেইটো কাৰণে আপোনালোকে কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবচোন মোৰ ভাল লাগিব আননো কি মোৰ কাপোৰ এযোৰ বনাব যাওঁতে 25-30 দিনৰ সময় লাগে কাৰণ মই বেছিভাগ প্লেনিংটোত বেছি গুৰুত্ব দিওঁ কেনেকৈ ধৰণে কাপোৰযোৰ বনাম কেনেকৈ কি কৰিম যেতিয়া এবাৰ প্লেনিংটো কমপ্লিট হৈ যায় নহয় তেতিয়া বনাই লওঁতে বেছি সময় প্ৰয়োজন নহয় কিন্তু প্লেনিং কৰোঁতে মোক যথেষ্ট সময়ৰ প্ৰয়োজন হয় ইমানখিনি প্লেনিং কৰি ইমানখিনি কষ্ট কৰি আপোনালোকৰ কাৰণে এটা ভিডিঅ' আনো আপোনালোকে যদি ভাল পায় প্লিজ এটা লাইক বা কমেণ্ট কৰি থৈ যাবচোন তেতিয়া মোৰো ভাল লাগিব আৰু যোনসকল মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' বহুত সোনকালে আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ বাই